কি হ'ল বিজি ডাউন হৈ আছে যে ভিডিঅ' চিডিঅ' নকৰগে নি কি ভিডিঅ' কৰিবি কাইলৈ 26 জানুৱাৰী তাতে মনটো সেইকাৰণে বেয়া লাগি আছে বৰ দিগদাৰ কাইলৈ পাই গ'লি তাকেতো কিবা এটা কৰিবও লাগিছিলে নহ'লে কাইলৈ কাৰণে সাজু কৰগে নি নহ'লে কি কৰিবি পতাকাটো তাকে পঢ়াটো পাৰি পতাকা উত্তোলন কৰিব পিছে 26 জানুৱাৰীটো কিয় পতা হয় জান নাই পিছে তই জানো এইটো সাধাৰণ কথা 26 জানুৱাৰী হ'ল মানে কি প্ৰথমতে আৰু বুট মগু চিংৰা কল চল এইবোৰ পেকেট লাঞ্চ খায় তাৰপিছত আৰু মাৰপিট কৰোঁ মাৰপিট হয় সেইটোৱে আৰু সেইটো কাৰণে 26 জানুৱাৰী পতা হয় আমাৰ সেইটোৱে বহুত ভুল ধাৰণা নহয় এইটো মই কৈছোঁ কেলৈ পতা সেইটো শুনিব নি কোৱাচোন এইটো মানে যেতিয়া 26 জানুৱাৰী পাতে না নে এইটো 26 জানুৱাৰীটো পাছতীয়া দিৱস হয় যোনটোৱে 1 জানুৱাৰী পাতিব নহয় সেইকাৰণে 26 জানুৱাৰীটো পাতে তাৰমানে তুমি কৈছা এইটো ছেকেণ্ড নিউ ইয়েৰ হ'ব ছেকেণ্ড নিউ ইয়েৰ তেওঁলোকে কি পতাকা উত্তোলন কৰিবা গোটেইখিনি ভুলেই ধাৰণা দেখোন 26 জানুৱাৰীটো হৈছে তোমাৰ এটা গণতন্ত্ৰ দিৱস এইটো তোমাৰ 1930 চনত ব্ৰিটিছ খেদিবলৈ চৰকাৰ গঠন কৰা হৈছিল সেইটোকে তাৰমানে 26 তাৰিখে লোৱা হৈছিল সেই তেতিয়াৰ পৰাই 26 জানুৱাৰীটো স্থাপিত কৰা হ'ল সেইকাৰণে এইটো গণতন্ত্ৰ দিৱস বুলি কোৱা বুজি পালা এতিয়া জানো আমি বুট মগু খাই কেনে মাৰপিট কৰোঁ সেইটো বুলিয়ে জানো মই আকৌ পাছতীয়া দিৱস বুলি জানো এইটো নিউ ইয়েৰ ঠিক আছে ব'লা তাকে আমি লাগোংগে কামতে যাওঁ তেতিয়াহ'লে চাহে আহিলে যাওঁ দেৰি বল আমাৰ কিমান দেৰি হৈছে গম পাইছ তই গম পাই পতাকা কৰিব যাওঁ ইয়াত চাহে আহিছে দেখা নাই সেইকাৰণে তই লগৰবোৰ আঁতৰা ইয়াত চাফ চিকুণ কৰ আঁতৰা আগৰ বাটৰ আহক ছাৰ আহক जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंग विंध्य हिमाचल यमुना गंगा उज्ज्वल जलधि तरंग तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे बोलो जनगण मन अधिनायक जय हे भारत भाग्य विधाता।